এইবাৰ আমাৰ বিহু নাই, মানে সম্পৰ্কীয় বৰদেউতা এজন ঢুকোৱাৰ কাৰণে যা যোগাৰো নাই, বিহুৰ উৎসাহো নাই আৰু দৌৰা দৌৰিও নাই। সেয়েহে ভাবিলোঁ বহু দিনৰ পৰা বনাই থকা বস্তু এটা আপোনালোকক ভিডিঅ' আকাৰত দেখুৱাম বুলি। তাৰ কাৰণে মোৰ দৰকাৰ হ'ল এনেকুৱা কণীৰ প্লেট, যিবিলাক আমি সাধাৰণতে পেলাইয়ে দিওঁ দৰকাৰ নহয় কাৰণে। কণীৰ দুখন প্লেট পোৱা যায়, এখন আছে ডাঠ, এখন আছে পাতল। মই ভুলক্ৰমে ভিডিঅ'টো বনালোঁ ডাঠখনেৰে, সেইকাৰণে মোৰ কাটোতে অকণমান কষ্ট হ'ল। মানে মই চাকু ব্যৱহাৰ কৰিলোঁ, কেঁচিও ব্যৱহাৰ কৰিলোঁ আৰু ব্লেডো ব্যৱহাৰ কৰিছোঁ। কিন্তু পাতল ছাইডটো লোৱা হ'লে অকল কেঁচিখনেৰে হৈ গ'লহেঁতেন। আৰু তেনেকেই দেখুৱালোঁ আপোনালোকক ভিডিঅ'টো। আপোনালোকে যদি কেতিয়াবা এনেকুৱা বস্তু বনাব চেষ্টা কৰে ন, কণীৰ প্লেটখন চাই ল'ব যাতে পাতলখনহে লয়। এনেকৈ কাৰ্টুনৰ এটা ফাল এনেকৈ লৈছিলোঁ, এখন পাতল হোৱা দেখি ডাঠ এখনৰ ওপৰত এখন ওপৰতে লগাই থ'লোঁ, মানে ডেক'ৰেশ্যনৰ কাৰণে, পিছত লগাবৰ কাৰণে। আৰু এনেকুৱা কামবিলাক কৰিব লাগিলে সাধাৰণতে হাতখন মিহি হ'ব লাগিব, মানে আপুনি অকণমান সময় লৈ ভালদৰে বহি দৌৰা দৌৰিত নহয়, মানে তেনেকৈ কাটিব লাগিব। আৰু এই যে কাগজৰ ফুলটো যে মই বনালোঁ, এইটো মই শ্বৰ্টকাট কৰিছোঁ, অলপমান ভাঁজ দি মেলি কিনে এবাৰতে কাটি লৈছোঁ দীঘলকৈ। আৰু এনেকৈ নকৰিলেও হ'ব, কিন্তু সময় অলপ বেছি লাগে কাৰণে এনেকৈ ভাঁজ কৰি কৰি কাটি দিছোঁ। এনেকৈ ফুলখিনি ৰেডি হৈ গ'ল যেনিবা, কিন্তু তাৰপিছতে এইখন মই বনাব আৰম্ভ কৰিলোঁ। তাতে কিন্তু মানুহজন আৰু ছোৱালীৰো অলপ হাত নথকা নহয়, ভিডিঅ'ত দেখুৱাই থৈছোঁ সেইকাৰণে। তাৰ কাৰণে কালাৰৰ কাৰণে লগাইছিলোঁ মই এনেকুৱা ফেব্ৰিক কালাৰ, যিটো আপোনালোকক দেখুৱালোঁ। এইটো ফুল পাতল পেপাৰখনৰ আছিলে, সেইকাৰণে ধুনীয়া হৈছে চাওকচোন। আৰু ছোৱালীকো এইফালে কৰিব দি থৈ দিছোঁ, নহ'লেতো মোক গোটেইখিনি কাম কৰিব নিদিয়ে। তাইৰ কাৰণে মই গোটেই কামবিলাক এসপ্তাহ 10 দিনৰ মূৰতহে কৰিব পাৰিছোঁ, সেইকাৰণে তাইকো মাজে মাজে ব্যস্ত কৰাই থৈছোঁ। এনেকৈ ফুলখিনি লগাই দিয়াৰ পিছত ডেক'ৰেশ্যন কৰিবৰ কাৰণে আৰু কিবা কিবি আছিলে আইডিয়া, কিন্তু মোৰ হাতত যোগাৰ নাছিলে। সেইকাৰণে কেইখনমান আনি থোৱা বহুত পুৰণি গ্লাছ আছিলে, এনেকৈ লগাই মেলি কেনে কিবাকৈ ৰেডি কৰিছোঁ। কাৰণ মই এইটো কাম কৰিবৰ কাৰণে বহুত সময় নাপাওঁ, বহুত দিন পৰিয়েই আছিলে, কিবাকৈ কৰিলোঁ। কেনেকুৱা পালে আপোনালোকে জনাব দেই, ভাল পালে যদি ঘৰতো ট্ৰাই কৰিবচোন এনেকুৱা পেলনীয়া বস্তুৰে কিবা বনাবলৈ।